নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ চাই গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰিৱৰ্তে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ হ'ল। আপোনালোকৰ সেয়েহে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ 5টা নতুন চৰ্ত আহিছে। আপোনালোকে এই চৰ্তকেইটা মানিলে আপোনালোকে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব। আপোনালোকে কি চৰ্ত এই চৰ্তকেইটা জানিবৰ কাৰণে আপোনালোকৰ ভিডিঅ' সম্পূৰ্ণ ফাৰ্ষ্টৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকক। আৰু যদি আপোনাৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আহক চাই লওঁ আপোনালোকে কি চৰ্তকেইটা আৰু কি নিয়মাৱলী মানিব লাগিব অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবৰ বাবে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নোপোৱাৰসকলৰ কাৰণে অসম চৰকাৰৰ ডাঙৰ ঘোষণা। আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা। 1 লাখ মানুহক নতুনকৈ কিন্তু চৰকাৰী ঘৰ প্ৰদান কৰিব। 1 লাখ মানুহক কিন্তু আপোনালোকক চৰকাৰী ঘৰ নতুনকৈ প্ৰদান কৰা হ'ব। কোনবোৰ মানুহে আবেদন কৰিব পাৰিব চাওক। মুখ্যমন্ত্ৰী আৱাস যোজনাত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে কিন্তু আপোনালোকে কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে, আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। এতিয়া চাওক যে কোনবোৰ মানুহে আবেদন কৰিব পাৰিব। ইয়াত চাওক যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত সাধাৰণ ৰাজ্যৰ ভিতৰত ঘৰ নিৰ্মাণৰ সামৰ্থ্য নথকাসকলৰ বাবে আগবাঢ়ি আহিছে অসম চৰকাৰ। চাওঁ আহক আপুনি এই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব নে নাই। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আপোনালোকে কোনবোৰ মানুহে আবেদন কৰিব পাৰিব ইয়াত কিন্তু সকলো তথ্য কিন্তু আপোনালোকক জনাই দিয়া হৈছে। তাৰপিছত চাওক যে ইয়াত মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব পাৰিব নে নাই। কিছুমান চৰ্ত মানিব লাগিব আবেদনৰ বাবে। আপোনালোকে কিন্তু কিছুমান চৰ্ত মানিব লাগিব আবেদনৰ বাবে। ইয়াত চাওক যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ যোগ্যতাবোৰ হ'ল, ইয়াত চাওক যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ কিন্তু আপোনালোকৰ যোগ্যতাবোৰ হ'ল কি, আপোনালোকে যিজন এপ্লিকেণ্টে যিজন আবেদনকাৰীয়ে যাতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকৰ কিন্তু 5টা নতুনকৈ চৰ্ত মানিব লাগিব। সেই 5টা চৰ্ত কি কৈছে আপোনালোকে এই চৰ্তকেইটা মানিলে আপোনালোকে নিশ্চয় ঘৰ লাভ কৰিব। তো আহক আমি চৰ্তকেইটা চাই লওঁ। ইয়াত চাওক যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ যোগ্যতাবোৰ হ'ল, ইয়াত চাওক যে 1 নম্বৰত আপোনালোকে কি চৰ্ত কৈছে আপোনালোকে ইয়াত চাই লওক ভালকৈ। আপোনালোকে যদি ভিডিঅ'টো এটা লাইক কৰে নাই তেতিয়া ভিডিঅ'টো লাইক কৰি দিয়ে, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ে সকলোৱে গম পায়। 1 নম্বৰত চাওক যে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 1 লাখ টকাৰ তলত হ'ব লাগিব। আপোনালোকে যিজন ব্যক্তিয়ে আবেদন কৰিব আবেদনকাৰী, সেই আবেদনকাৰীৰ কিন্তু বাৰ্ষিক আয় কিন্তু বছৰি ইনকাম কিন্তু 1 লাখ টকাৰ তলত হ'ব লাগিব। 1 নম্বৰ নিয়মত কৈছে এইটো। তাৰপিছত 2 নম্বৰত চাওক যে আবেদনকাৰীৰ পৰিয়ালৰ কোনো সদস্যই চৰকাৰীয়াল হ'ব নোৱাৰে। আবেদনকাৰীৰ পৰিয়াল কোনো চৰকাৰীয়াল হ'ব নোৱাৰে। চাকৰিয়াল হ'লে এই পৰিয়ালৰ কোনো এই আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰে। ইয়াত চাওক যে 2 নম্বৰত কৈছে যে আবেদনকাৰীৰ পৰিয়াল কোনো সদস্যই যদি চাকৰিয়াল হ'ব নোৱাৰে। যদি আপোনালোকে আবেদনকাৰীৰ পৰিয়ালৰ পৰা কোনো এক সদস্যই চৰকাৰী চাকৰিয়াল কৰে তেন্তে কিন্তু এই চৰকাৰী চাকৰি থকাৰ কাৰণে কিন্তু আপোনালোকে এই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপোনালোকে নাপাব। 2 নম্বৰ নিয়মত কৈছে এইটো যে আপোনাৰ যদি পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাথাকে। তাৰপিছত চাওক যে আপোনালোকে 3 নম্বৰত কৈছে যে যদি আবেদনকাৰীয়ে যোৱা 10 বছৰৰ ভিতৰত চৰকাৰৰ পৰা ইতিমধ্যে কোনো চৰকাৰী আঁচনি লাভ কৰিছে যাৰ জৰিয়তে ঘৰ নিৰ্মাণ কৰিব পৰা যায় তেন্তে তেওঁ আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব নোৱাৰে। 3 নম্বৰত কৈছে যদি আবেদনকাৰীয়ে যোৱা 10 বছৰৰ ভিতৰত চৰকাৰৰ পৰা কোনো আঁচনি লাভ কৰিছে যিজন আঁচনি এখন ঘৰ বনাবৰ বাবে যোগ্য হ'ব পাৰে, যাৰ জৰিয়তে এনেকুৱা আঁচনি লাভ কৰিছে যাৰ জৰিয়তে এখন ঘৰ বনাব পাৰি, তেওঁ কিন্তু আপোনালোকে এই মুখ্যমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিব নোৱাৰে। তাৰপিছত 4 নম্বৰত কৈছে যে আবেদনকাৰীয়ে যিকোনো ৰাজ্য বা যিকোনো গাঁও বা নগৰৰ পৰা আবেদন কৰিব পাৰে, কিন্তু তেওঁ সেই গাঁও বা নগৰৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীয়ে যিকোনো গাঁও বা ৰাজ্যৰ পৰা আবেদন কৰিব পাৰে, কিন্তু সেই গাঁও বা নগৰৰ স্থায়ী বাসিন্দা কিন্তু আপোনালোকে হ'ব লাগিব।
তাৰপিছত শেষত 5 নম্বৰত কৈছে যে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি লাভ কৰাৰ পিছত যদি আবেদনকাৰীয়ে 36 মাহৰ ভিতৰত নিজৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে শেষ কিস্তি নাপাব। ইয়াত শেষৰ কিস্তিৰ কথা কৈছে। শেষত যিটো চৰ্ত আপোনালোকক দিছে, যদি আপোনালোকে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰে তেন্তে আপোনালোকক প্ৰথম কিস্তি পোৱাৰ পিছত যদি আপোনালোকে 36 মাহৰ ভিতৰত যদি আপোনালোকে ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে কিন্তু আপোনালোকে শেষৰ কিস্তি নাপাব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় বুজি পাইছে যে আপোনালোকে কি চৰ্ত মানিব লাগিব। আপোনালোকক নিশ্চয় বুজাবলৈ সক্ষম হৈছোঁ, আপোনালোকে নিশ্চয় বুজিব পাৰিছে। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। আকৌ লগ পাম আপোনালোকৰ সৈতে নেক্সট এটা ভিডিঅ'ত। যদি আপোনালোকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল।